আkou ৰাতি পুৱাইছে। কবি অদিতি চক্ৰৱৰ্তী। ৰাতিপুৱা আকৌ হৈছে কালিৰ দৰে। গোটেই ৰাতি কিমান যে চৰাইৰ মাত। কি হৈছে, কি হোৱাৰ সম্ভাৱনা, সেয়া যদি আশা ক'ব পাৰা, যদি নিৰাশা কোৱা মানা। নিৰাশা এক ব্যাধি, নিৰাশা বিয়পালে সেয়াও হ'ব দোষ। আশা বিয়পাবলৈ যত্ন কৰা, চকু পানী মচি এপাক নাচা, এটা গান গোৱা, এখন ধুনীয়া ফটো তুলি বিলাই দিয়া, এটা সুন্দৰ হাঁহি মাৰা, খুহুতীয়া কথা কোৱা, যশপাল ভাতৃৰ যোগ বুক পঢ়া, কপিল শৰ্মাৰ শ্ব' চোৱা, হাঁহি হাঁহি বাগৰি পৰা, হাঁহিলে হৃদয় সুস্থ হয়। যদি খাবলৈ ভৰপূৰ খাদ্য আছে, তুমি এনেদৰে লাহ বিলাহ কৰা, সুন্দৰ সুন্দৰ খাদ্য বনোৱা, আসন কৰা, প্ৰাণায়াম কৰা। যদি খাবলৈ নাই, যদি চাবলৈ নাই, দুখ নকৰিবা, মনে মনে থাকা। মানুহ মৰণশীল, মনত ৰাখা, আশাই জীৱন। শিকি লোৱা নিজেই জীয়াই থকাৰ কৌশল, উদ্ভাৱন কৰিব পৰা খাদ্যৰ বিকল্প। যদি প্ৰতিভা আছে, খাবলৈ নেপালেও ৰাতি পুৱাইছে আকৌ। দুখবোৰ, চকু পানীবোৰ, মৰা সপোনবোৰ ভাগে ভাগে ৰাখিব নোৱাৰি থাকি সানমিহলি হৈছে। অক্সিজেনৰ কথা সদায়ে ওলাইছে, অক্সিমিটাৰে থাৰ্মোমিটাৰক হৰুৱাই বহু দূৰ আগুৱাই গৈছে। অনুলোম বিলোমত জীৱন ওলমিছে। দুখবোৰ বিয়পাই দিয়াটো এটা বিৰাট দোষ, পাপ। এই পাপ আমি নকৰোঁ। মানৱতা আমাৰ ধৰ্ম। আমি জুম নেবান্ধো, জুমলৈ নেযাওঁ। জুমলৈ কোন যায়? খাব পোৱা শক্তিশালী লোক আৰু খাবলৈ নোপোৱা, এই দুই শ্ৰেণীয়ে জুম বান্ধি বীজাণু বিয়পায়। দৰিদ্ৰ বনুৱাই পুলিচৰ লাঠিৰ কোব আৰু গোৰ খায়, আৰু শক্তিশালীয়ে টেলিভিছনৰ শোভা বঢ়ায়। এটা দৃশ্যত জুমত সোমাই ৰজা, ৰজাই প্ৰজাই একেলগে মহামিলনৰ ভোজ খায়। সেই বাতৰি বাৰে বাৰে টেলিভিছনত দেখুৱায়। তাৰ পিছতে দেখুৱায় 2 গজ দূৰী হে জৰুৰী। এই কাণ্ডৰ বিচাৰ হওক বুলি ভবা যে মূৰ্খামি। ঘৰত সোমাই থকা সোপাই মুখেৰে কিবা ভোৰ ভোৰাই। ভোকতো মানুহ মৰে। পেটৰ ভোকৰ জুইৰ লগত কৰোণাই জয়ী হয় নে পৰাজয়, হিচাপ কৰিবলৈ কোনো নাই। হিচাপ কৰিবলগীয়া মানুহ চামে হঠাতে ওলোটা খৰ মাৰে। কপাল কোচাই মুঠি মাৰি অধিকাৰ অধিকাৰ বুলি উচ্চ কণ্ঠৰ অধিকাৰীসকলে মিচিকীয়া হাঁহিৰে ওলাই ৰঙীন পৰ্দাই পৰ্দাই। এজনে হঠাতে আনন্দতে লগৰ এজনক চৰিয়াই দিয়ে। এয়াও এক চৰম আনন্দ। এটা হুমুনিয়া দীঘল হৈ যায়। আকৌ ৰাতিপুৱাইছে। সকলোৱে মিঠা মিঠা গান গাইছে। দেশৰ নতুন ৰজাই বিলোৱা মিঠাই খাই সকলোৱে নিচাত ডুবিছে।
ৰজা আৰু প্ৰজাৰ সাধুবোৰ জি উঠিছে। প্ৰশাসনৰ নিয়ম ভাগিছে অহংকাৰেৰে। মৌন সকলো। শক্তিয়ে যদি কোৰ মাৰি ভাঙি দিয়ে তেওঁলোকৰ নিজৰ গাদী। হাই চকীখনৰ চমকত একোকে নেদেখি। কোনোবাই কোনেও নুশুনাকৈ ফুচফুচাই কৈছে, আমাৰ কাম নাই, চাকৰি নাই, খাবলৈ নাই, নাই নাই নাই। ফুচফুচনিবোৰ নোহোৱা কৰিবলৈ বহুতো আয়োজন চলিছে। মিঠাৰ জোলবোৰত ভেনামাখিও পৰিছে। বীজাণুৱে ভৰিছে। ক্ৰমে ক্ৰমে সিহঁত নিজেই একোটা শক্তিশালী বীজাণু হৈছে। পুতলা বীজাণু। ক্ৰোধৰ জুয়ে চেলাউৰিৰ ভাজে বিকৃত কৰিছে সুন্দৰ মুখৰ সমাহিত ৰূপ। ল'ৰাই কপালত হাত বুলাই দিছে। শীতলতা বিয়পিছে আকৌ। ৰাতি পুৱাইছে। শান্ত হোৱা, শান্ত হোৱা। জুই হলে নিজেও জ্বলিবা, আনকো জ্বলাবা। শান্ত হোৱা, শান্ত হোৱা। প্ৰকৃতিৰ সংকেত বুজা। আকৌ ৰাতি পুৱাইছে। কবিতাটিৰ আবৃত্তি ভূপেন চক্ৰৱৰ্তীৰ।